বন্ধু বান্ধৱীসকল নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেল গীতিকা দেৱীলৈ আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো ডাঠা শাকৰ ঠাৰি তৰকাৰী এই তৰকাৰীখন বনাবলৈ কি বস্তু প্ৰয়োজন হয় দেখুৱাইছো এয়া মই বগা সৰিয়হ লৈছো আপোনালোকে কলা সৰিয়হটো ল'ব পাৰে সৰিয়হখিনি 20 দিনমান তিয়াই থৈ দিছো আৰু এই ডাঠা শাকৰ ঠাৰিখিনি মই এনেদৰে বাকলি গুচাই ভালদৰে সফা কৰি লৈছো সজিনা যেনেকৈ সফা কৰি লয় আপোনালোকে তেনেকৈ ল'ব মই এনেদৰে কাটি লৈছো সৰু সৰুকৈ আৰু অকণমান গোটা জিৰা লৈছো অকণমান গুড়ি জিৰা পাউডাৰ লৈছো আৰু অকণমান বিলাহী লৈছো বিলাহীটো আপোনালোকে স্কিপ কৰিব পাৰে মই বিলাহী অকণমান দি দিছো ইয়াতে আৰু ইয়া সৰিয়হখিনি আগতীয়াকৈ মই তিয়াই থৈছিলো আৰু তাত মই এতিয়া কেঁচা জলকীয়া এটা দিছো আৰু অকণমান আদা আৰু 2 ফুটামান নহৰু এনেকৈ দি মিক্সিত মই পেষ্ট বনাই লৈছো আপোনালোকে পিহনাত পিহিও ল'ব পাৰে এতিয়া কেৰাহীটো গৰম হ'বলৈ দিছো আৰু তাত মিঠাতেল দি দিছো আৰু মোৰ মিঠাতেলখিনি গৰম হৈ গ'ল এতিয়া আৰু মই আগতে ডাঠাৰ ঠাৰিখিনি মই অকণমান ভাজি ল'ম এইখিনি কেৰাহীত বহাই দিছো আগতীয়াকৈ এইখিনি ভাজি ল'লে খাবলৈ ভাল হয় অকণমান নিমখ দি এনেদৰে ভাজি লৈছো নিমখ দি এনেদৰে ভাজি লৈ নিমখটো ভিতৰত সোমাই যায় ভালকৈ সিজাকৈ ভাজিব নালাগে আধা সিজা কৰি আপোনালোকে ভাজি ল'ব ডাঠাখিনি এনেদৰে আপোনালোকে প্ৰথমতে গেছৰ ফ্লেমটো ল' কৰি দিব আৰু এতিয়া বঢ়াই দিব ঢাকনিখন গুচোৱাৰ পিছত আৰু এনেদৰে আকৌ লৰাই দিব আৰু ঢাকনি লগাব নালাগে আপোনালোকে এবাৰ ঢাকনি 2 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই আপুনি ডাঠাখিনি এনেদৰে ভাজিব পাৰে ঢাকনিখন গুচাই এনেদৰে অকণমান সময় জুইটো বেছি কৰি পেলাই লৰাই থাকিব ডাঠাখিনি আধা সিজা হৈ গৈছে আৰু এতিয়া মই নমাই দিছো এই ডাঠা শাকটো স্বাস্থ্যৰ কাৰণে বহুত উপযোগী হয় আপোনালোকে বনাবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো আপোনালোকে চাব এতিয়া মোৰ কেৰাহী গৰম হৈয়ে আছে যিহেতু তাত মই আকৌ অকণমান মিঠাতেল দি দিছো এতিয়া অকণমান গোটা জিৰা দি ল'ম জিৰাখিনি ভালদৰে ভজা হ'বলৈ দিব গেছৰ ফ্লেমটো ল' কৰি ৰাখিব আৰু বেলেগ মছলা এতিয়া দিব নালাগে কাৰণ মই পেষ্টটো বনাওঁতে আদা নহৰু আৰু কেঁচা জলকীয়া দিছোঁ যিহেতু এতিয়া মই গোটেই পেষ্টটো ইয়াতে তেলত বহাই দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি দিছোঁ তেলৰ লগত ধুনীয়াকৈ মিক্স কৰি দিছোঁ আপোনালোকে গেছৰ ফ্লেমটো ল' কৰিয়ে ৰাখিব বঢ়াব নালাগে আৰু ভালদৰে এনেদৰে ভাজি থাকিব ইয়াত মই হালধি গুড়ি দি দিছো আৰু জিৰা গুড়ি দি দিছো আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিছো এনেদৰে আপোনালোকে 5-6 মিনিট ভাজিব যেতিয়ালৈকে মছলাখিনি ভালদৰে ভজা হৈ নাযায় তেতিয়ালৈকে আপোনালোকে এইখিনি ভালদৰে ভাজি থাকিব আদা নহৰু কেঁচা গুণটো নাইকিয়া হ'ব লাগিব এয়া দেখিছে এনেকুৱা হৈ গ'ল আৰু মোৰ
মছলাখিনি ভজা হৈ গৈছে এতিয়া মই বিলাহীখিনি দি দিছোঁ বিলাহীখিনি মই অকণমান ডাঙৰকৈ কাটিছোঁ আপোনালোকে অকণমান সৰু কৰিও কাটিব পাৰে আৰু বিলাহীখিনি ভালদৰে মিক্স কৰি দিছোঁ এতিয়া বিলাহীখিনি দি মই জুইটো কমাই ৰাখিছিলোঁ যিহেতু আৰু জুইটো কমাই তেনেকৈ মই ঢাকনিখন দি লগাই দিছোঁ আৰু 2 মিনিটমান পিছত এবাৰ লৰাই দিছোঁ বেছি সময় ঢাকনিখন লগাই নথব নহ'লে মছলাখিনি তলত লাগি যাবও পাৰে আৰু বিলাহীখিনি সিজিছে নেকি টেষ্ট কৰি চাইছোঁ যে বিলাহীখিনি অকণমান সিজিছে আকৌ এবাৰ মই তেনেকৈ ঢাকন লগাই থৈ দিম এয়া মোৰ বিলাহীখিনি প্ৰায় সিজা হৈ গৈছে আৰু মই এতিয়া ইয়াতে গৰম পানী দি দিছোঁ আপোনালোকৰ মছলা পৰিমাণটো বঢ়াই দিলে সৰিয়হৰ আৰু মছলাবোৰৰ পৰিমাণ বঢ়াই দিলে পানী বেছিকৈ দিব মই আৰু অকণমান পানী দিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব প্লিজ প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব তেতিয়াহে আপোনালোকে ৰেচিপিটো ধুনীয়াকৈ বনাব পাৰিব এতিয়া ঢাকনিখন লগাই এইখিনি মই অকণমান উতলিবলৈ দিছোঁ এইখিনি উতলিছে পানীটো কমি যোৱা যেন পালে আপোনালোকে আৰু অকণমান পানী দি ল'ব পাৰে আৰু মই এতিয়া ডাঠা ঠাৰিকেইডাল দি দিছোঁ ডাঠা ঠাৰিকেইডাল দি ভালদৰে লৰাই দিছোঁ পানীটো কমি গৈছে সেইকাৰণে ইয়াত আৰু অকণমান পানী দিব লাগিব আপোনালোকে আগতীয়াকৈ যদি বেছি পানী দিয়ে তেতিয়া অলপ পিছত আৰু পানী দিয়াৰ কোনো প্ৰয়োজন নাথাকে মোৰ পানী দিওঁতে অকণমান কম হৈ গ'ল সেইকাৰণে মই আকৌ পানী দি দিছোঁ আপোনালোকে চাই ল'ব ঢাকনিখন লগাই দিছিলোঁ এয়া বিলাহী আৰু ডাঠা সিজিয়ে গৈছে তাই মই নিমখটো দিয়া নাছিলোঁ এতিয়া নিমখটো সোৱাদ অনুসৰি দি লৈছোঁ আৰু ঢাকনিখন লগাই দিছোঁ জুইটো বেছি কৰি দিব আপোনালোকে এয়া দেখিছে তৰকাৰীখন হৈ গ'ল খাবলৈ বহুত টেষ্টি হয় এই তৰকাৰীখন আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব আৰু কোনোবাই যদি এনেকৈ বনাই খাইছে মোক জনাবলৈ নাপাহৰিব মোৰ ৰেচিপি ৰেডি হৈ গ'ল আপোনালোকে ৰেচিপিটো বনাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আজিলৈকে আহিছোঁ নমস্কাৰ